খসমিতা আছাম ইউটিউব চেনেলটোলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এটা বিশেষ দিন, জন্মদিন। গতিকে জন্মদিনটোত ক'ত গ'লোঁ, কি কৰিলোঁ আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টো সেইফালে চাই থাকিব। বাই বাই। ঘৰৰ কাম বনবোৰ কৰি এতিয়া যাম থানলৈ, মানে ওচৰৰ মন্দিৰলৈ। আপোনালোকক মন্দিৰত যোৱাটো আপোনালোক দেখুৱাই আছোঁ বাৰু, চাই থাকিব ভিডিঅ'টো। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব। এতিয়া আমি মন্দিৰত যাব ৰেডি হওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্তমান আমি খসকিয়া থান পালোঁ আহি, আৰু মোৰ লগত আছে ৰবত দেখাই আছোঁ। এয়া মোৰ বান্ধৱী দীপ্তি। এয়া চাওঁ, নামটো পনিতা আছিল, কবিতা। এইটোৱে হৈছে খসকিয়া থান। আমি আহি পাই কিনে ঠগি বৰালোঁ, জন্মদিন কাৰণে আজি ইয়াতে আহিলোঁ। এয়া চাব পাৰে আপোনালোকে। মন্দিৰটোৰ যদিও বিশেষত্ব আছে, মই ভালদৰে নাজানো। মানে ইয়াতে তেনেকুৱা ডাঙৰ মানুহ, ওচৰৰ মানুহ ইয়াতে নাই। যিকেইজন আছে সেইকেইজন গোটেইকেইজন বাহিৰৰ হয়, অলপ দূৰৰ। গতিকে মই মন্দিৰটোৰ বিষয়ে বেছি ভিতৰুৱাকৈ ক'ব নোৱাৰিম, আৰু পিছত আহিলে আপোনালোকক দেখুৱাই দিম। মন্দিৰটো মানে নতুনকৈ বনাই আছে, সম্পূৰ্ণ হোৱা নাই, হ'ব আৰু 1 বছৰমান পিছত হ'ব। আপোনালোকক দেখাই দিছোঁ বাহিৰৰ পৰিৱেশটো। মন্দিৰটোৰ কাষতে এটা ডাঙৰ পুখুৰী আছে, আপোনালোকক দেখাই আছোঁ। খসকিয়া পুখুৰী বহুত ডাঙৰ হয়, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো হৈছে খসকিয়া পুখুৰী। এইটোৱে হৈছে খসকিয়া পুখুৰী। আপোনালোকে দেখা পাইছে আগতে হয়তো বহুতে, আৰু বহুতে হয়তো দেখা নাই। মই দেখাই দিছোঁ এইকাৰণে ভিডিঅ'টোৰ জৰিয়তে। এতিয়া চাকি তাকি দি কেনে সেৱা কৰিলোঁ। এতিয়া আমি প্ৰসাদ খাই আছোঁ, দেখাইছোঁ। মন্দিৰটোৰ বিশেষত্ব বেছিকৈ নাজানো যদিও, বহাগৰ 8 তাৰিখ আছিল নে? বহাগৰ 8 তাৰিখে ইয়াতে ডাঙৰকৈ গৰখীয়া সভা হয়। বহুত দূৰৰ দূৰৰ পৰা মানুহ অহা দেখা যায়। মই আহি পোৱা নাই এবাৰো, আপোনালোকক আহিলে কেতিয়াবা দেখাম বাৰু। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। হেল্ল' বন্ধু বান্ধৱীসকল, মই এতিয়া বৰ্তমান মন্দিৰৰ পৰা ঘৰলৈ যাই আছোঁ। আৰু আজি এই বিশেষ দিনটোত মোক বহুতে শুভেচ্ছা জনাইছে, আৰু তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আগলৈ যাতে মই আগুৱাই যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। এইখিনিয়ে আজিলৈ ভিডিঅ'টো সামৰণি কৰিছোঁ। বাই বাই।